Jheng group. তাই যদি মোৰ নহয় মই তাইক কাৰো হ'ব নিদিওঁ Akash! O Akash! 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 Oi, হানা হাই ঘর যাই না ও আকাশ মালর নিশা ফাটাই নাই ওই উঠছুনুত ওই তার নিশা চাও ওই আকাশ উঠই কি হৈছে যোৱাকালি যে কেছটো হৈ গল মালটো আহিছে যোৱাকালি যোৱাকালি উঠ এতিয়া কোন বে দামপুৰৰ পৰা তাক আজি ধৰিব লাগিব উঠ আবে কোন পৰা গাইছে ভণ্টিৰ কেছটো কৈছিলো যে সি আহিছে সি আহিছে ভালেই হ'ল মকৰা জালত ফাঁচি গ'ল পৰুৱা
ইনে হয় ঐ সোমাল বে বল কি হৈছে তোমাৰ মাইনা কি হৈছে নীলা নীলা কি হৈছে তোমাৰ কোনে কৰিলে তোমাৰ লগত এইবোৰ কেনেকৈ হ'ল তোমাৰ লগত হে প্ৰভু এইবোৰ কি হৈ গ'ল তোমাৰ লগত উঠা মাজনী উঠা बोला মাজনী তোমাক হস্পিটাললৈকে লৈ যাও बोला ঐ কি কৰো ইয়াক সি মোৰ ভণ্টিৰ লগত বেয়া বেয়া মেছেজ কৰে ঐ ইয়াক মাৰিব লাগিব নামাৰিব মোক তই কৰিছ নাই কৰা মই কৰা নাই নামাৰিব মোক কৰা নাই আহা মাজনী লাহে 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 নামিবা ঐ ৰ ঐ তই ইয়াত মাৰ এইফালা তই হেল্ল' 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 আকাশ নীলাৰ কিবা এটা হৈছে নীলাৰ কি হৈছে মই সেইটো নাজানো জিয়াৰ মাকে তাইক হস্পিটালত লৈ আহিছে কিয় তই জলদি আহ তোৰ লগত নিবিৰ আছে যদি তাকো লৈ আহ নিবিৰ ঠিক আছে মই গৈ আছো দে নিবিৰ নিবিৰ চাৰি দে ঐ তই আজি পৰা কৰিবিনে নাই কৰিবিনে মই মেছেজ কৰা নাই বুলি ক নকৰো গুড ঐ নীলাৰ কিবা এটা হৈছে মই গৈ থাকো এই দে আজি কাৰণে এই যা হ'ব দে বল আমাৰ বল ঐ আজিৰ পৰা যদি কৰ নহয় চাই ল'ম কিন্তু যা তোৰ বোনের মই মেছেজ কৰিম যা তই মোক কি ক্ষমতা কৰিবি যা মই আমাৰ গাঁৱত মোৰ কথাৰ বহুত দাম আছে আমি মোটেই চিৰা খাব জ্বলাই নমো না যা মোক মাৰিলি তো যা এটা সমস্যা হ'ল নিবিৰ মোক মিন্ময় ফোন কৰিছিল কি ক'লে সি ভালকৈ গম পোৱা নাই কিন্তু নীলাৰ কিবা এটা হৈছে হস্পিটাললৈকে লৈ গৈছে তোক মোক মাতিছে মানে মোক মাতিছিল লগত তোকো নিবৰিছে বল যাও নিবিৰ এনেকৈ গৈ থাকিলে আমাৰ দেৰি হ'ব এখন ই ৰিক্সা লওঁ নেকি ঐ এটা কথা হ'ল কি মোৰ আজি ডক্টৰ বাছবৰুৱাৰ শ্ব' আছে শ্ব' চাব যাম 5 বজাত মইতো যাব নোৱাৰিম মই এটা কাম কৰোঁ মই বিতুপনক ফোন কৰি দিওঁ তই বিতুপনৰ লগত যাব পাৰিবি স্কুটি লৈ আহিব ঠিক আছে বাৰু ফোন লগা
হেল্ল' অনিবীৰ ক ক'ত আছ মই ইয়াৰ তিনিআলি কাষতে আছোঁ অঁ তই ইমাৰ্জেঞ্চি ইয়ালৈ আছ ক'লৈ যাব লাগে মই তোৰ পিকে ৰোডলৈ আছোঁ অঁ ঠিক আছে ঠিক আছে মানে কাম এটা আছিল তোক অহাৰ পিছত কমা কি ওচৰতে আছ নেকি তই অঁ মই ওচৰতে আছোঁ সি ওচৰতে আছে অঁ দে তই ঠিক আছে মই গৈ আছোঁ তই থাক ইমিডিয়েট আহ জলদি ঠিক আছে তই তাত থাক মই গৈ আছোঁ দে নিবিৰ তই মোক ইমান ইমিডিয়েটলি মাতিলি কিয় এটা কথা হ'ল আমাৰ আকাশৰ নীলা যে তাইৰ কিবা এটা হৈছে মেডিকেলত লৈ গৈছে তাৰপিছত তই ইয়াক এতিয়া লৈ যাব লাগে মোৰ মানে ডক্টৰ বেজবৰুৱাৰ শ্ব' আছে শ্ব' চাব যাম 5 বজাৰ পৰা ঠিক আছে তই গৈ থাক আমি দুই গৈ আছোঁ আকাশ তই মোৰ লগত উঠ নিবিৰ তই আহিবি অঁ দে যাবি নিবিৰ থেংক ইউ হা অঁ দে যা যা হুৰি অ' হুৰি নীলাৰ কি হৈছে কি হৈছে তুমি এতিয়া যোৱাচোন ইয়াৰ পৰা আমি পিছত কথা পাতিম দিয়া হেল্ল' আকাশ অঁ বিমল আহি আছো ন অঁ আমি গৈ আছোঁ তই আহিব নালাগে হা জীয়াৰ মাক আৰু নীলা বৰ্তমান নাই ক'ত গ'ল জীয়াটো ঘৰলৈ গৈছে জীয়াহঁতৰ ঘৰত কি হৈছিল তাৰ নীলাক কোনোবাই এচিড ঢালিছে কি অঁ আকাশ এচিড ঢালিছে তই জীয়াহঁতৰ ঘৰলৈকে জলদি যা যা আকাশ আকাশ জলদি যা বিতুপন ৰচোন ৰ কি হ'ল মেডিকেল যাব নালাগে ৰ কিয় এটা ঘটনা ঘটিছে এটা কাম কৰোঁ আমি কলেজ হৈ যাওঁ কলেজত এইফালে ঠিক আছে অ'কে এইফালে হৈ আমি জীয়াহঁতৰ ঘৰলৈকে যাম অ'কে ঠিক আছে ব'ল ঐ ৰচোন ৰ কি হ'ল ঐ বিতুপন মই আহিছোঁ ৰ দেই সোনকালে আহিম ক'ত যা তই আহিছোঁ ৰ কি হ'ল ইয়াৰ ঐ তই ক'ত যা বাথৰুমৰ পৰা আহিম ৰ আহিছোঁ Love in the air, love in the air, love in the air.
love in the air, love in the air. হেল্ল' অ বিতুপন অ নাই নাই মোৰ একো হোৱা নাই নাই অ কি হ'ব মোৰ মই প্ৰস্ৰাৱ কৰিব আহিছিলো অ ঠিক আছে অ গৈ আছো মই গৈ আছো দে Love in the air, love in the air, love in the air, love in the air, love in the এইখনৰ আকৌ কি হ'ল ছে বিতুপন চাচোন গাড়ীখননো এটি সময়তে বেয়া হ'বলৈ পায় কি বা হ'ল কি হ'ল তেলে নাই নেকি হ'ব দে বিতুপন মই গৈ থাকো দে জীয়াহঁতৰ ঘৰটো বেছি দূৰত নহয় ওচৰতে খোজকাঢ়ি গ'লে পাম তই অকলে যাবি পাৰিম দে ইমান দূৰ আনিছো নেলাগে নেকি ৰ সেই গাড়ীখন ষ্টাৰ্ট হ'বই ৰচোন থেংক ইউ আকা 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 ৰচোন আকা সেই গাড়ীখন ষ্টাৰ্ট হ'বই এতিয়া আকা ঐ আকা আকা ৰচোন অকমান আকা ৰচোন সেই গাড়ীখন আহা নীলা আহা আহা মাজনী বহাচোন তোমাৰ কাৰণে পানী আনো ৰবা পানী গিলাস খাই লোৱা মাজনী তুমি চিন্তা নকৰিবা মাজনী মানুহৰ জীৱনটো এনেকুৱাই তুমি চিন্তা নকৰিবা কাৰ কেতিয়া কি হৈ যায় কোনেও নেজানে সেই পিকাচ কেইটাই শাস্তি পাবই ভগৱান আছে নহয় ভগৱানে সিহঁতক শাস্তি দিবই নহয় খুৰী মই অনাথ ছোৱালী সৰুৰে পৰা আপুনিয়ে মোক তুলি তালি ডাঙৰ দীঘল কৰিছিল মই ওচৰৰ স্কুলখনত শিক্ষকতা কৰি জীৱন নিৰ্বাহ কৰিছিলো ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত দেখিছিলো কিন্তু নিষ্ঠুৰ নিয়তিয়ে মোক সুখত থাকিবলৈ নিদিলে খুৰী সেই পিকাচ কেইটাই মোৰ মুখখন ঘনীয়া কৰি পেলালে এতিয়া মই সেই ল'ৰা ছোৱালীকেইটাৰ সন্মুখত কেনেকৈ মুখ দেখুৱাম খুৰী কেনেকৈ দেখুৱাম সকলো ঠিক হৈ যাব মাজনী মাজনী চিন্তা নকৰিবি মাজনী সকলোবোৰ ঠিক হৈ যাব মানুহৰ জীৱনলৈ দুখ আহে খুৰী সকলো ঠিক হৈ যাব মাজনী মই আমাৰ জিয়াক মাতি দিওঁ ৰবা তুমি ভাল পাবা জিয়া জিয়া মাজনী চাহিচোন কোন আহিছে
জিয়া আহিব ৰবা মা ৰবা মই খুলি আছো তই ইয়াত কিয় নীলা তই ইয়ালৈ কিয় আহিছ গুচি যা ইয়াৰ পৰা তোক নিবলৈ আহিছো নীলা নিবলৈ আহিছো ওলাই যা ইয়াৰ পৰা মই কৈছো নহয় তোক ওলাই যা চাব নিবিচাৰো তোৰ মুখখন ঐ খুলিল নহয় ওলাই যা ইয়াৰ পৰা এতিয়াই যা তুষাৰ মই তাইক নিবলৈ আহিছিলো তোৰ লগত যুদ্ধ কৰিবলৈ অহা নাই এই দে বাবা তই ভিতৰলৈ যা মা নীলা 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 তোৰ এইবোৰ কি হৈ গ'ল এইবোৰ কি হৈ গ'ল নীলা কি হৈ গ'ল নীলা 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 তই মোৰ লগত যাবিনে নাই বল না নাযাওঁ বল না মই তোৰ যত্ন ল'মতো নীলা তই মোৰ লগত বল হে নীলা বল নাই বল নাযাওঁ বল নীলা বল তই মোৰ লগত বল খুৰী নীলা আকাশ ওলাই যা ইয়াৰ পৰা মোৰ ধৈৰ্যৰ পৰীক্ষা নলবি তোৰ লগত মই কোনো পথাই নাযাওঁ কাৰণ তয়ে মোৰ মুখখন খনীয়া কৰিলি তয়ে মোৰ জীৱনটো ধ্বংস কৰি পেলালি তই পুৰুষ নহয় তই কাপুৰুষ মই তোক অভিশাপ দিছো তই মা কি হৈছে তই ইমান সময় ক'ত আছিলি মাজনী মই প্ৰজেক্ট কৰি আছিলো কিন্তু ইয়াত কি হৈ আছে নীলা তোৰ মুখখন কি হ'ল তোৰ এইবোৰ মা নীলা তোৰ এইবোৰ ক'ত কেতিয়া কেনেকৈ হ'ল এইবোৰ কোনে কৰিলে তোক এইবোৰ আজি আবেলি স্কুলৰ পৰা আহি থাকোতে কেইজনমান মানুহে আহি মোক এচিড ঢালি থৈ গৈছে কিন্তু কোনে ঢালিছে সেইটোহে জানিব পৰা নাই কোনে কৰিছে মই জানো কি কোনে কৰিছে তই জানো জিয়া মই জানো কোনে ই কৰিছে এই ষড়যন্ত্ৰ আকাশে কৰিছে কি জিয়া তহঁতৰ কি হৈছে তহঁতে মোক কিয় দোষাৰোপ কৰিছ নীলাই বাৰু আবেগত কৈছে কিন্তু তইতো জান মই নীলাক কিমান ভাল পাওঁ ভালদৰে জানো তই নীলাক ভাল পাৱ আৰু নীলাই তোক ভাল নাপায় আৰু সেইকাৰণে তই এই প্ৰতিশোধ লৈছ জিয়া তই পাগলী হৈছ নেকি মই পাগলী হোৱা নাই পাগল হৈছ তই নীলাৰ প্ৰেমত পৰি তই পাগল হৈ গৈছ নীলাৰ প্ৰেমত পাগল হৈ তই তাইৰ জীৱনটো ধ্বংস কৰি পেলালি নীলাৰো হয়তো ভালদৰে মনত আছে তইতো কৈছিলি যদি নীলা তোৰ নহয় তই নীলাক কাৰো হ'ব নিদিয়
আজি দেৰিয়ে হ'ল তাকেতো ঐ ই যে আকৌ আহি আছে আজি যদি কিবা কয় ন দিম কিন্তু তাক মই ভালকে হ'ব দে একো নহয় পিছাহে কৰিছে নীলা মানে বহু দিনৰ পৰা মই তোক কিবা এটা কম বুলি ভাবি আছিলো কি কেনেকা কওঁ এতিয়া নীলা কি এইবোৰ মই তোক ভাল পাওঁ যাওঁচোন জিয়া তোক মই আগতেও কৈছো নীলাৰ দৰে ধুনীয়া ছোৱালী তোৰ কেতিয়াও নহয় বল নীলা জিয়া জিয়া তাই যদি মোৰ নহয় মই তাইক কাৰো হ'ব নিদিওঁ মই কৈছিলো সেয়া আবেগ আছে সেই আবেগ তই বাস্তৱ কৰিছ জিয়া বলচোন জিয়া বলচোন ভিতৰলৈ বল মোক ক'বলৈ দিয়া জিয়া মুখ বন্ধ ৰাখ তহঁতে আকাশক কিয় সন্দেহ কৰিছ মই বুজিব পৰা নাই মোৰ বিশ্বাস আকাশে এইবোৰ কৰিব নোৱাৰে আমাৰ নীলাক আকাশে বহুত ভাল পায় হয়নে আকাশ খুৰী মই নীলাক ভাল পাওঁ মই তাইক যিকোনো অৱস্থাতে নিজৰ কৰিব বিচাৰো নীলা তুমি মোৰ হবানে আকাশ বাহ কি প্ৰেম লীলা চাচোন বা কি প্ৰেম দুয়ো একেবাৰে প্ৰেমৰ নিচাত একেবাৰে ডুবি গৈছে আমাৰ মাধুৰী ক'ত গ'ল ঐ মাধুৰী শুনিছ নে ঐ মাধুৰী দাদা তই ক'ত আছ আমি ভিতৰত আমি গৈছো এইপিনে ইয়াত কি চলি আছে চাবলৈ আছোন গৈছো জলদি কি দাদা চাচোন কি প্ৰেম তহঁতে আমাৰ ঘৰত প্ৰেম লীলা কৰিব নালাগে ওলাই যা আমাৰ ঘৰৰ পৰা নীলা তইও ওলাই যা কাণেৰে নুশুন নেকি ওলাই যা নীলা জিয়া মা তুমি মোক মাৰিলা তোমাৰ এই মমতা নীলাৰ কাৰণে তুমি আজি নিজৰ ছোৱালীক মাৰিলা মা ঠিক আছে ইমানে যদি আকাশে নীলাক ভাল পায় তেতিয়াহ'লে ভাল পোৱাৰ প্ৰমাণ দিব লাগিব কি প্ৰমাণ দিব লাগিব মই তই নীলাৰ এই অৱস্থাতে এই মুহূৰ্ততে বিয়া পাতি লৈ যাব লাগিব জিয়া মনে মনে থাক নাথাকো মই মনে মনে আকাশে আজি প্ৰমাণ দিবই লাগিব ক আকাশ পাৰিবিনে মই পাৰিম মই নোৱাৰাৰ কোনো প্ৰশ্ন নাই নীলাৰ শৰীৰক নহয় নীলাৰ যিহেতু মই আত্মাক ভাল পাওঁ তাক নিজৰ কৰি লোৱাত মোৰ কোনো আপত্তি নাই নীলা নীলা তুমি মোৰ লগত বিয়া হবানে
মোৰ লগত জীৱনটো কটাবানে কোৱা নীলা 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 তুমি মোৰ লগত সঁচাকৈ বিয়া হবা সঁচাকৈ হবা নীলা খুৰী নীলা বিয়া হব জিয়া নীলা বিয়া হব মোৰ লগত বলা নীলা আমি ইয়াৰ পৰা গুচি যাওঁ ইয়াৰ পৰা আমি ইহঁতৰ মুখবোৰ নাচাওঁ ইহঁতৰ পৰা আমি আঁতৰি যাওঁ বলা নীলা বলা আজি আমি বিয়াখন পাতি লওঁ বলা তই যাব নোৱাৰ নীলা তোক মই যাবলৈ নিদিওঁ কিন্তু কিয় মোক যাবলৈ দে জিয়া জিয়া নীলাৰ হাতখন এৰি দে নাই মই নীলাক যাবলৈ নিদিওঁ জিয়া বহুত সহ্য কৰিছো নীলাক ভালে ভালে যাবলৈ দে জিয়া মা নিদিওঁ নীলাক মোৰ পৰা আঁতৰি যাব নিদিওঁ মই কিন্তু কিয় কিয় তই নীলাক সুখত থাকিব নিদিয় কাৰণ নীলা গলে মই সুখত জীয়াই থাকিব নোৱাৰিম এইবোৰ কি কৈছ জিয়া তই সম্পূৰ্ণ পাগলী হৈছ মই পাগলী হৈছো নীলাৰ প্ৰেমে মোক সম্পূৰ্ণ পাগলী কৰি পেলাইছে নীলাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো মই নীলাক বহুত ভাল পাওঁ মা মই ভাল পাওঁ নীলাক নীলাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো মই তাইক নিজতকৈ বেছি ভাল পাওঁ জিয়া তই এইবোৰ কি কৈছ মা মই ভাল পাওঁ নীলাক মই বাবা তইও জানো কি কৈছ তইও জানো তই ক না মই কিমান ভাল পাওঁ তই ক না নকওঁ কিয় তুই চব চেছ কৰি ল আৰু সেইকাৰণে মই তাইৰ মুখখন তাইৰ ৰূপটো এই চিঠালি ঘূণীয়া কৰিছো মই মানে তই কৰিছ মই ভাবিছিলো যদি নীলাৰ এই ধুনীয়া মুখখন বেয়া হৈ যায় আকাশে কিয় তাই বিয়া পাতি লৈ যাব তেতিয়া চিৰজীৱন তাই কেৱল মোৰ হৈ থাকিব জিয়া তই কিয় এইবোৰ কৰিলি কাৰণ মই নীলাক ভাল পাওঁ চুপ থাক এয়া ভাল পোৱা নহয় নীলা আনৰ হৈ যোৱাটো মই কেতিয়াও বিচৰা নাছিলো তই এজনী ছোৱালী জীৱনটো ধ্বংস কৰিলি তাৰ জীৱনৰ লগত হেতালি খেলিলি হেল্ল' হয় মই মিছেছ বৰুৱানী কওকচোন হয় বাইদেউ আজি যে নীলাৰ এচিড এটেকৰ কেছটো ৰেজিষ্টাৰ হৈছিল মই আছিলো মোৰ ছোৱালী জিয়াই এই অপৰাধটো কৰিছিল কি হয় মেডাম আপুনি আমাৰ ঘৰলৈ এতিয়াই আহক ঠিক আছে বাইদেউ আমি গৈ আছো এতিয়াই আহক গৈ আছো ৰ'ব তাই ইয়াতে আছে তুমি নকৰিবা মা মোক ফুলে যে লৈ যাব মা মই কিয় এইবোৰ কৰিলো
চা মই অপৰাধী নহয় মই নীলাক ভাল পাইছিলো সৰুৰে পৰা একেলগে ডাঙৰ দীঘল হৈছো নীলাক আগতেও মই মনৰ কথা ক'বলৈ চেষ্টা কৰিছো কিন্তু তাই মোৰ মনৰ কথা বুজি নাপালে মা হেল্ল' বাবা কি হ'ল হে কামটো হৈ গ'ল দিয়া হৈ গ'ল বঢ়িয়া বা তইতো মৰিলি লগতে মোকো মাৰিলি তই থাক ইয়াত মই নাথাকো ঐ মাধুৰী বল বল আমি যাওঁ ইয়াৰ পৰা বাবা 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 তই বল জলদি বল খুৰী সিহঁত পলাল নীলা নীলা আকাশ খুৰী তহঁতে কালি এই বিয়াখন পাতি ল'বি তহঁতৰ বিয়াৰ সমস্ত যা যোগাৰ মই কৰিম মোৰ ল'ৰা ছোৱালীকেইটাই যি ভুল কৰিলে তাৰ প্ৰায়শ্চিত্ত মই কৰিম জিয়া তই মোক আৰু জীৱনত কেতিয়াও তোৰ মুখখন নেদেখুৱাবি নীলা আকাশ তহঁত যা গৈ এই ঘৰখনৰ পৰা এই মানুহবোৰৰ পৰা তহঁতে বহুত দূৰলৈ গুচি যা বহুত দূৰলৈ যা খুৰী তহঁত যা গৈ খুৰী আমি আহিলো যা ভালকৈ থাকিবি মাজনী আকাশ হয় খুৰী তাইক ভালকৈ ৰাখিবি দেই খুৰী আমি আহিলো যা অকল তোকে নহয় মোকো বাচালে একেলগে কি কৰো এতিয়া ৰ এজন মানুহে ক্ষয় কৰিব পাৰিব এতিয়া হেল্ল' ইকবাল দা ক'ত আছে আপুনি হা আমি বহুত ডাঙৰ বিপদ এটাত পৰিছো কি হৈছে আপোনাক সকলোবোৰ জনাম যেনে যেনে মোক লগ কৰক কালি আপুনি ক'ত থাকিব কালি আপোনাক লগ কৰিম মই বল ইয়াত থাকি লাভ নাই আৰু বল